এনেকৈ কথা পাতে এনেকুৱা আৱাজ দিয়া দেখিছে টিভিত দেখিছে মই কেতিয়াবা প্ৰতিদিন বা ক'ৰবাত যি থাকে মই কেতিয়াবা দেখিছোঁ এই হ'ল আমাৰ ভেৰগাঁৱৰ নহয় ভেৰগাঁও না আপোনাৰটো ওদালগুৰি দে অলপ খোচোন ধন্যবাদ প্ৰথমতে কম জয় BPF জয় হাগ্ৰামা মহিলা ছাৰে মোক এইখিনি সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই অসমত জুনিয়ৰ হাগ্ৰামা নামেৰে বিখ্যাত গতিকে মই প্ৰথম হাগ্ৰামা ছাৰ অকণমান ভইচ দিম দেই অকণমান ছাৰ অহাৰ আগতে অকণমান কৰিছোঁ এতিয়া যিহেতু ৰাইজ আছে ইয়াত অকণমান আপোনালোকক দেখাইছোঁ ভালে আছিলে নাই চৰকাৰ আহিব নাই কি আহিব নাই চৰকাৰ 100% না মানে September UP fail out na Ektom out হয়নে নাই বেছিদিন নাই মানে ছেপ্টেম্বৰ মাহত UP ফেল নাই আৰু মাত্ৰ এক মাহ অক্টোবৰত আমি ইয়াতে UPPL ছাত্ৰ পাতিব দেই চবেই আহিলে হ'ল দেই আকৌ এবাৰ জয় PPF দেই এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা চাঙৰীয়াক মাতিছে অকণমান আশীৰ্বাদ দিবৰ কাৰণে না আশীৰ্বাদ চিলি অকণমান আশীৰ্বাদ দিব ছাৰ দেই চিফ আমাৰ CM ছাৰ বাবা হাত ভালে আছা মই বেছি কথা নকওঁ আজি মচল খোৰাত আহি এটা কথা ঘোষণা কৰি দিলোঁ যে অক্টোবৰত আমাৰ ইয়াত BPP আকৌ এবাৰ BPF চৰকাৰ হ'ব হ'বনে নাই যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছোঁ যে এইবাৰ অক্টোবৰত BPF চৰকাৰ হ'ব হ'বনে নাই আপোনালোকে সকলো আশীৰ্বাদ দিব দে মই বেছি কথা নকওঁ মই মোৰ মুখেৰে কৈছোঁ BPF লং লিভ ঠিক আছে ধন্যবাদ গতিকে ছাৰক মই আকৌ এবাৰ ধন্যবাদ দিছোঁ মোক এই সুযোগ দিয়াৰ বাবে সদায় BPFৰ লগত আছোঁ ছাৰৰ মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ সদায় আঁকোৱালি ৰাখিছে সদায় যাতে BTCৰ পৰা সমগ্ৰ অসমৰ পৰা মৰম পাই থাকোঁ ধন্যবাদ নমস্কাৰ